কি করে উঠছে রাজি বাবা পারো সুর করে নমস্কাৰ সকলোৰে কি খবৰ আশা কৰো সকলো ভালে আছে নিশ্চয় আমাৰো ভাল মানে বিৰাট ভাল মানে কেনে আন আজি যে নৱেম্বৰ 7 তাৰিখ আৰু 7 তাৰিখে আমাৰ চুবুৰীত মানে আমাৰ সৰু চুবুৰীটোত মানে ধুনীয়াকৈ আমি ভগৱত পাঠ অনুষ্ঠান কৰা হয় এটা মহান অনুষ্ঠান কৰা হয় সেই অনুষ্ঠানত মানে ধুনীয়াকৈ দুদিন অনুষ্ঠান কৰা হয় মানে আজি 7 তাৰিখ আৰু কালি দুদিনে মিলি চাৰিটা নাম আছে আৰু সকলোৱে ভগৱত পাঠ অনুষ্ঠান কৰে আৰু ভগৱত ঘূৰাই আৰু ধুনীয়া উখাল মুখাল পৰিৱেশ সেই পৰিৱেশত মানে সকলোৱে যেনেকৈ মই এয়া গামছা চামছা পিন্ধি ধুনীয়াকৈ কুৰ্তা পিন্ধি এনেকৈ আহিছো মানে সকলোৱে মানে পিন্ধি আহি আছে ভাবিছো বাৰ মন্দিৰলৈকে যাওঁ পিন্ধি উৰিলো মন্দিৰত ইতিমধ্যে গাছ ৰোপণ কিবা কাৰ্যসূচী পতাকা উত্তোলন চব শেষে হ'ল এতিয়া ময়ো যাই আছো ধুনীয়াকৈ ঘৰৰ পৰা ওলাই কেনে এনেকৈ যাওঁ যাই কেনে তাক নামৰ পৰিৱেশটো দেখাওঁ আৰু দোষতে মোক ৰখি আছে ওলাই আছি আমি ডাইৰেক্ট বাটকলৈকে যাওঁ নে কি দোষ আমি বাটকলৈকে যাওঁ আৰু ধুনীয়া নাম আছে নামকেইখন চাম আজি আপোনালোকক অলপ দেখুৱাম আৰু দেখ সেয়া সপ্তম বাৰ্ষিক মানসিক ভগৱত পাঠ অনুষ্ঠান নাম আছে যিটো এয়া 1 থৰা 2 থৰা 3 থৰা আৰু ল'ৰা মানুহৰ নাম 2 থৰা আছে 1 থৰা নামটো দিয়া মানে নামতে প্ৰস্তাৱ উঠোৱা নহ'ল আৰু 1 থৰা আছে তাৰমানে সেই হঠাৎ ঠিক কৰা হৈছে আৰু চন্দ্ৰমা দেৱী আৰু নিকিতা কলিতা এই 2 থৰা নাম আছে ভাবিছো আপোনালোকৰ নাম দেখুৱাম আৰু সেইকাৰণে ভাবিছো কিছু মন্দিৰলৈকে যাব লাগে সেই মন্দিৰত ধুনীয়া কৰে অনুষ্ঠানগিলা চলি আছে এই মন্দিৰলৈকে যাম আৰু চলিগিলা লগগিলাতে বহি আছে একেলগে গোটেই ঘূৰি যাম আৰু এতিয়া আমি যে ভগৱান ঘূৰিবৰ কাৰণে যাম আৰু যাম থাকিলে মানে সকলোতো চলি বুলি সকলোতো ধুনীয়াকৈ সেই কৰিছে ওলাই আছিয়ে আৰু আমাৰ চিন্তাটো আমাৰ লগত ধুনীয়াকৈ লগ হৈ আছে ইয়াতে আৰু ইয়াতকো ভাবিলো তই আমি ভগৱান ঘূৰিব যাবি না নাযা তই যাবি নাযা উৰা এনে পুৰা এক্সাইটেড নাই পুৰা ভালে আছা তহঁতে উৰবা আমি একেলগে ভগৱান ঘূৰিব যাম আৰু ধূপ চুপ লৈ কেনে পুৰা আগত ভৰাই পূজা কৰি যাবি দে অকে নেকি অকে দান আমি যাম আৰু এতিয়া লাহেকে নেকি মন্দিৰলৈকে যাম আমাৰ ভগৱত পাঠ ঘূৰোৱা অনুষ্ঠান হ'ব আৰু ওপৰত চলি আছে লাহেকে আমি মন্দিৰৰ ভিতৰলৈকে ওলালো আমাৰ এইটো আমাৰ কুমাস্কৰ মন্দিৰ আৰু আমাৰ প্ৰসাদ চসাদ এটা থোৱা আছে আৰু ভগৱত পাঠ খানে ইয়াত থোৱাব ইয়াৰ পৰাই ধুনীয়াকৈ বৰণ কৰি লৈ যায় কিনে ওরা গাঁওখানে ধুনীয়াকৈ ঘূৰাব যে ঘূৰাইলে আমাৰ যদি দেউৰী আছে মই দেউৰীক সুধিম ধুনীয়াকৈ যাই কিনে আৰু মই এইগিলা খোজ পোৱা নাপাই হ'লেও মই লাহে গৈ আছো আমাৰ দেউৰীক সোধো আৰু ভগৱত পাঠত আমাৰ দেউৰী এজন আৰু দেউৰীজনে এতিয়া ভগৱত পাঠত মানে পাঁচ কেজি ঘূৰাব কৃষ্ণ আৰম্ভ হৈ আছে যিজন মানে মেইন দেউৰী আৰু মেইন দেউৰীজনে ভাষণ দি আছে তাতে ভাষণ দি আহিলে লাহেকে আমাৰ ঘূৰাব আৰু ঘূৰা পৰিৱেশটো ধুনীয়া লাগিব আমি সকলোৱে ধুনীয়াকৈ চাম চাগে যে ঘূৰাম নিজৰ লগত তাল আনিছি লাহে তাল আনি আছে হৈছে ভগৱত আমাৰ গাঁৱত অনুষ্ঠিত হোৱা ভাল লাগছে নে বেয়া লাগছে ভাল লাগছে আমাৰ সুধিম ভাল লাগছে নে বেয়া লাগছে ইয়াতকৈ আনন্দ বস্তু নাই ইয়াতকৈ আমাৰ আনন্দিত বস্তু নাই যেতিয়া ভাষণ দি আছে ভাষণ দি আহিলে আমি ধুনীয়াকৈ যাম এতিয়া লাহেকে আমি কিন্তু হিন্দু ধৰ্মৰ মানুহ সনাতন ধৰ্মৰ মানুহ আমাক ধৰ্ম লাগে আমি যেতিয়া মানুহে জন্ম ধৰিছোঁ গতিকে ভাল বেয়া বুজি পাওঁ পাপ পুণ্য বেয়া বুজি পাওঁ ভগৱতখন আমাৰ মন্দিৰত যিহেতু তিনি খাই ঘূৰাই মানে মন্দিৰত যিহেতু তিনিবাৰ ঘূৰাই ঘূৰিলে কাৰণে ধুনীয়াকৈ আহি আছে যে আমি এইফালৰ পৰা তিনিবাৰ সকলো ৰাইজে মিলি ধুনীয়াকৈ ঘূৰাই তাৰ পাছত আমি মানে গাঁৱে ঘূৰাম গাঁৱে মানে আমাৰ চুপিটো যিমান ডাঙৰ হয় তাত আমি ঘূৰাম যিহেতু আহি আছে লাহে সেইফালৰ পৰাই ভাবিলোঁ মই আপোনালোকক দেখাওঁ আছোঁ লাগে ষ্টেপ এটা কৰি এয়া ঘূৰাই আছে এনেকৈ এয়া আপোনাক য'ত তাৰপৰা দি আছোঁ যাব ভগৱান আছে এতিয়া আমি ভগৱতৰ ঘূৰে গৈ আছো গৈ থাকিলে আমি এফালৰ পৰা যে মন্দিৰৰ ফালৰ পৰা আহি আছো আৰু আহি থাকিলে ধুনীয়াকৈ আমাৰ সকলোৱে চবৰে নিজৰ কামৰ কাৰণে ব্যস্ত আৰু ইয়াতে আমাৰ এয়া বৰে নি আছে ভগৱত পাঠ অনুষ্ঠান কৰি যাই আছে সেইকাৰণে চবে আৰু মাইকত মানে চবে হেৰি কৰি আছে আৰু এফালে আৰু ভিডিঅ' কৰাত ব্যস্ত হৈ আছে
আমি সকলো ৰাইজৰে সৰু ল'ৰা ছোৱালী তিৰোতা সকলে ধুনীয়াকৈ এনেকৈ ধৰি লৈ এনেকৈ গৈ আছে আৰু আমিও আৰু কি কয় গৈ আছোঁ ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ আমাৰ যিহেতু আমাৰ কুমাৰ চুবুৰী আমাৰ সৰু চুবুৰীত আমি কেনেকুৱা এটা অনুষ্ঠান কৰে সেই হিচাপত আপোনালোকক দেখুৱাই আছোঁ আমাৰ চাই কেনেকুৱা লাগে ক'ব আৰু দেখো এফালে এফালে ফটো আছে যে এফালে অঙ্কন দে ফটো ফটো এফালে যা ফটো ফটো মারবে হচ্ছে যা এফালে যা আপনি কি সেলফি মারছেন নাঙ্গে যা সেলফি মার যা যা এফালে যা দিগন্ত রা যা এফালে যা তোর গিরে গন্ডের ফটো তোমার দাও হ্যাঁ ফটো থা না তো যা 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 ফটো যা ও বা মুরগাম সেলফি আকো যা যা ফটো এটা ধুনিয়া মারি দে যা এফালে যা এটা ভাল দেখা না পাবো কিন্তু গেটত ভাল দেখা পাবো দে
ফটো এফালে যাব লাগিব ফটো উঠিব লাগিলে এফালে এফালে আমি ভাত চাত খাই বৰ্তমান উঠিলো আৰু ভাত চাত খাই উঠি কেনে যিহেতু গধূলিৰ মানে পৰ্বৰ কিবা কিবি কৰিব লাগে এইটো এটা ব্ৰঞ্চি প্ৰজ্বলন হ'ব আৰু ব্ৰঞ্চি প্ৰজ্বলনৰ মানে এটা বস্তু নিয়ম মতে এটা নিয়ম মতে যেনেকুৱা নিয়ম যেনে অনুযায়ী এটা চাই বস্তুটো এটা চাই এটা দুবৰাকা দি আছে এটা বন্তি প্ৰজ্বলনত আমি যাতে গোটাকেইটা বন্তি জ্বলাব কৰিম আৰু ইয়াতে গোটাকেইটা আমি এনেকৈ আছো আৰু ভগৱত পাত্ৰৰ অনুষ্ঠান হৈয়ে আছে যিহেতু আৰু ভাত চাত খাই সকলোৱে ইয়াতে উঠিলা আৰু এইবিলাক ভাত চাত খাই উঠিলে মানুহবিলাক বৰ্তমান নাই আৰু গধূলিকে নাম আছে যিহেতু নাম সকলো আহিব আৰু আমি মানে হঠাৎ আহিব লাগে হ'ল চক লাগি হঠাৎ আহিব লাগে হ'ল মানে কি মানে অলপ বুন্দ চট মাৰি ল'ব লাগে বুন্দ আৰু ভুজিয়া বা অলপ বিস্কুট নাই অলপ বুন্দ ভুজিয়া চট মাৰি ল'ব লাগে বুন্দ ভুজিয়াখন হোটেলখনত নিব আহিলোঁ আৰু হোটেলখন নিব আহিলে চাওঁ কি আছে অলপ বুন্দ আৰু নিমকি নিব লাগিব আৰু এইফালে জিলাপি আৰু খুৰমো আছে আমি বুন্দিয়া আৰু ভুজিয়া লাগে ভুজিয়াটো বাৰু আছে বুন্দিয়া আনি মানে কাটা নিমকি নিম সেইটোলৈ বুন্দিয়া ল'ব লাগে চিংকিলি বুন্দিয়া ল'লে চিংকিল ডাঙৰ দিছোঁ 2 কিলো আৰু 1 কিলো চিংকিলো কিন্তু হোৱাই নাই গোটা দিব লাগিব নেকি ইয়াৰ পৰা তাকে গোটাখান্দি যাব যেন পাইছোঁ মালে সেই হ'ল দেখোন কাইছে মেলি ধৰাইছোঁ মেলি ধৰ ইয়ে ৰস বনাব লাগিব তাক কিমান লাগে এই হৈছে হ'ব অলপমান লাগে আৰু লাগেনে আৰু বৰ হৈ গৈছে চিংকিলি বুন্দিয়া মাকো মানুহবিলাক দিব লাগিব নে আৰু প্ৰায় আমি ডাইৰেক্ট মন্দিৰলৈকে যাওঁ বান্ধি কেনে মন্দিৰলৈকে যাওঁ গাড়ীখন লৈ কেনে ডাইৰেক্ট মন্দিৰত মানে গোটেই দিম তাৰপৰা নজন আহে 7 দি থাকোঁ আৰু প্ৰায় এনেকৈ গধূলি হ'ল আৰু গধূলি হ'ল যিহেতু ধৰ্মালোচনী সভা চলি আছে মই মন্দিৰৰ ভিতৰত আছোঁ মন্দিৰৰ ভিতৰত কেনেকুৱা বিশেষ মানুহ নাই এই ধৰ্মালোচনী সভা চলি আছে যিহেতু আগত মানে যোনবিলাক মানুহবিলাক সেনেকৈ সভা শুনি আছে আমি যিহেতু প্ৰসাদ মানে যিটো নাম চাব আহিব চবেই নাম চাব আহিলে এই প্ৰসাদগিলাৰ মানে টোপলা বান্ধি টোপলা বান্ধি আছোঁ টোপলা যোনে যোনে নাম চাব আহে সেই নাম চাবসকলক মানে টোপলা দিব লাগিব ৰাতি প্ৰায় 800-900 মানুহ হ'ব সেই 800-900 আমি 1500 টোপলা টাৰ্গেট বনাইছোঁ এইগিলাখন বুট ইয়াতে বুট আছে তাতে বুট আছে সবে এনেকৈ আৰু বনাই আছোঁ আৰু এইটো বনাই আছে এনেকৈ আৰু ইও এনেকৈ গাঁঠি আছে তাতে মোটামুটি এনেকৈ বহুত টোপলা হ'ল এইফালে আছে এইফালে আছে ইয়াতে আছে এনেকৈ আছে আৰু এই কল কাটি আছে আৰু এইবিলাক কল আছে দুচে এনেকৈ বান্ধি আছে মই ভৰাই আছোঁ ইয়াতে আৰু এইবিলাক এনেকৈ বনাই আছে ভিতৰত বুট আছে এই এটা ধুনীয়া কল আছে বস্তুবিলাক খান ধুনীয়া আছে কিন্তু কথাটো হ'ল কি এতিয়া আমি বনাই আছোঁ ৰাতিৰ কাৰণে আজি ছোৱালী নাগাৰ নাম আছে না নাম চাব আহিবা আমি আহোঁ ছোৱালীজনী চাব লাগিব এই দোষতে খাবা ৰখি আছে ইয়াতে খাবা ভুংকে খাবৰ কাৰণে ৰখি আছে আমিও এতিয়া বাবাটো খাব লাগে আপুনি চব খাই থাকিব পাৰি বেলেগ যি আপোনাক এতিয়া ভৰো এনেকৈ ভৰাব লাগে 2 টোপলা এনেকৈ 200 ভৰাব লাগে এইটো ডেকাৰ এনেকুৱা টোপলাকৈ আমি এটা প্ৰত্যেকটোকে দিব লাগিব তাৰমানে এনেকৈ কল ভৰাওঁ কল দিছোঁ তেতিয়া আকৌ কল কি কৰিবি চব ভৰাই দি যি 2 টকা ভৰাই দি কি কথা আছে আপেল দি এনেকৈ দি এনেকৈ দি এয়া বুটাং ভৰাই আছোঁ এনেকৈ ফেক হ'লে এইবাৰ গধূলি পৰ্যায় হ'ব এইবাৰ নাম চাম আহিব যিটো নামত চাহ যোগাৰ কৰি আছে সেইফালে এতিয়া আমি মানে ভাতো যোগাৰ কৰিব আমি সেইফালে যাম এতিয়া আগতে আমি আমাৰ কামটো শেষ কৰি লওঁ এই বস্তুটো আগতে বান্ধি লওঁ পুৰা বান্ধি শেষ কৰি দিওঁ একেবাৰে নাই ঠাণ্ডা লাগছে উত্তৰ না দে না মাংস নাই Atrafi tara. Oh. Sekuata tera. Sekuata tera.
Posa. Sur. Hasur. Oh, hasur eh. Raci. Oh. Parosur kore. Masih.